কৃষ্ণ পরম মৃত্যু খুদা মুখ হাইছে অপরাধী তুমি ঘুষিছে ওলাইছিলাম তুমি যে পালন করেছিলাম পলম তুমি করি না বহুত পলম করি অত বরফর পিছত মোলৈ তোমাৰ এতিয়াহে মনত পৰিল মই তোমাৰ কাহানিও পাহৰা নাছিলো অখা তেন্তে অখা নাছিলা কিয় ইমান দিলে মই বুজিছো তুমি চাগে ভাবিছিলা মই দৰকাৰ অভিপতি হৈ তোমাক চিনিবলৈ অস্বীকাৰ কৰিম সত্য অনুমান কৰিছা সত্য অনুমান কৰিছা চমৎকাৰ বিচাৰ তোমাক মোৰ বন্ধু কৰিবলৈ অলপো ভৰসা নাই তোমাৰ তুমি কেনেকৈ ভাবিব পাৰিলা মোৰ গৰম মিত্ৰ মোৰ বাল্য বন্ধু খুদামক মই সিংহদ্বাৰৰ পৰা আহি উভতি যাবলৈ দিম ক্ষান্ত হোৱা কথা ক্ষান্ত হোৱা মোৰ ভুল হ'ল কথা মোক ক্ষমা কৰা মোক ক্ষমা কৰা তুমি কি কৰিছা সখা ক্ষমা খুঁজে লজ্জিত নকৰিব বলা আমি এতিয়া কাৰেঙলৈ যাম তাতেই বহি আমি সকলো আলোচনা কৰিম নাই নাই মই ৰাজকাৰেঙলৈ নাযাওঁ আহিছিলোঁ মই দুৱাৰখন তোমাক সাক্ষাৎ পালোঁ যেতিয়া ভালপাই পৰম ধন্য যে মুহূৰ্তত তুমি মোক কৰিলা আলিংগন সেই মুহূৰ্তৰ পৰাই মোৰ গৌৰৱ লক্ষ্য গুণে বাঢ়ি গ'ল মই নাযাওঁ সখা মোক বিদায় দিয়া সখা নুবুজিব মই তোমাৰ অৰ্থ কি সখা কোৱা সখা মই হেন গৰীব ব্ৰাহ্মণ হৰিণ অলিয়ন অস্ত্ৰ যে কৰিছো ধাৰণ এই ব্ৰাহ্মণে যদি তোমাৰ ৰাজকাৰেঙত ভৰি দিওঁ তোমাৰ ইষ্ট কুটুম্ব জ্ঞাতি বন্ধু কৰে কি বুলি ভাবিব তোমার বারো পত্নী খবর আগত মুখ বারো তোমার বন্ধু বলে পরিচয় নেই তুমি রাজাত্ম পরিমাণে তোমার মানহানি হলে মই কেনেকৈ সহ্য কৰিম মোক বিদায় দিয়া সখা
সেই পূৰ্বদৰে হৰণ হৈ আছে। তুমি কেনেকৈ ভাবিব পাৰিলা তোমাৰ আগমনত মোৰ মান হানি হ'ব বুলি? বৰঞ্চ তোমাৰ পদধূলি পাই দ্বাৰকাৰ ঝুৰি তলা পৰ্যন্ত আছো মান বাহিৰ হ'ব বোলে। আৰু কথা এই বন্ধুত্বই বাহ্যিক আমরণক প্রশ্রয় নিজে প্রদান করে। তেনে ভাব তুমি কদাপিতো নানিবা মনত সখা। কিন্তু কোনো কিন্তু নাই সখা, মই আৰু তোমাৰ কোনো কথাই কৰিব নোখোজো। চোৱাচোন সখা, একমাত্ৰ তোমাক স্বাগতৰ বাবে ৰৈ আছে এই দ্বাৰকাৰ সহস্ৰ প্ৰজা।